যিহেতু আমি নামঘৰলৈ যাম আজি নামঘৰটো ৰাখাম যাওঁ। নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু মোৰ বিন্দাছ। মই ক'ত ওলাইছোঁ বাৰু দেখি চাগে গম পাইছে, মই নামঘৰলৈ যাব ওলাইছোঁ। বিশেষকৈ এতিয়াতো সকলোৱে গম পায়েই ভাদৰ মাহ, আৰু ভাদৰ মাহত যিহেতু আমাৰ নামঘৰ ভাগে মেইন, আৰু নামঘৰটো নাম ল'বই লাগিব, নাম নল'লেতো ভাল নালাগে। সদায় যাওঁ আৰু আজিতো 15 তাৰিখে হ'লহি ভাদৰ, কিন্তু মানে এটা ভিডিঅ' বনাম বুলি ভাবি থাকিও বনাব পৰা নাছিলোঁ। আৰু আজি ভাবিলোঁ মই বিশেষ একো নক'লেও থুলমূলকৈ অলপ আমাৰ নামঘৰ ভাগ দেখাই দিওঁ আৰু আমাৰ গোপিনীসকলকো আপোনালোকক অকণ দেখাই দিম বুলি ভাবিছোঁ। আশা কৰোঁ নামঘৰ ভাগ আমাৰ বুলি নকওঁ, কাৰণ নামঘৰটো সকলোৰে হয়, তথাপিও আমাৰ গাঁৱৰ নামঘৰ সকলো গোপিনীকে আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ। নাজানো কিমান ভালদৰে আপোনালোকক দেখাব পাৰিম, তথাপিও যিটো পাৰিম দেখাম আৰু আজি গোপিনীসকলক। ব'লক মই নামঘৰলৈ যাওঁ আৰু আপোনালোকো মোৰ লগতে ব'লক। মাতে শুনি ৰাধে মাই
এয়া আমাৰ সকলো গোপিনী ঘৰা ঘৰি যাবলৈ ওলাই আহিলে আৰু মই যাংগৈ ঘৰলৈ আছিল আমাৰ নামঘৰ ভাগ নাজানো কেনে পালে কাৰণ নামঘৰটো সদায় সকলোৰে নামঘৰেই হয় ন আপোনালোকৰ সৰহসংখ্যকে চাগে এতিয়া নামঘৰলৈ অহা যোৱা কৰিয়ে আছে কাৰণ যিহেতু এতিয়া ভাদ মাহ আৰু ভাদ মাহত নামঘৰলৈ নগ'লে ভালেই নালাগে একণ টাইম ঘৰত থাকি আৰু নামঘৰটো গৈ বহুতেই ভাল লাগে কেতিয়াবা ল'ৰা ছোৱালী উৎপাতত যাবলৈ মনেই নাযায় বিশেষকৈ আমাৰ বৰ্ণিল বহুতেই দুষ্ট ইমান অশান্তি কৰি থাকে নহয় কেতিয়াবা ভাবোঁ নাযাওঁ কিন্তু টাইমকণ যেতিয়া হৈ যায় ঘৰত থাকিবলৈ ইমান কোনো মন নাযায় কিমান সুন্দৰ লাগিছে দুপৰীয়া পৰিৱেশটো মই যাম বাৰু আমাৰ পথাৰ দেখাবলৈ হয় যিহেতু আহি পালোঁহিয়ে ভাত পানী খাই যোৱা হোৱা নাছিলেই ভাত পানী খাই লওঁগৈ খাই লৈ আজি পথাৰ দেখাব যাম অলপ ৰখি লওঁ মানে কি মই ভাত পানী খাই যোৱা হৈ